हेलो फ्रेंड्स मैं आपनालोकर सुविधार कारणे केटामान सेंटेंस मोर क्लास टप टीचिंग स्पोकन इंग्लिशत आपनालोकर लगत मैं शेयर करिब विचारिछु। केटामान सेंटेंस आमी फ्रेज इंग्लिश कौते फ्रेजबुर आमी केनेके केनेके यूज करूँ এই বিষয়ে এটা ক্লাস मैं आपनालोकলৈ आग्रह विचारिछु। आशा करूँ मोर क्लासटो आपनालोके प्रथমৰ পৰা শেষলৈকে চাব আৰু ভাল লাগিলে लाइक शेयर কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেল টপ টিচিং স্পোকেন ইংলিশ সাবস্ক্রাইব কৰি ৰাখিব। আগলৈ আৰু মই ভিডিও যিমান আপলোড দি থাকো আপোনালোক যাতে লগে লগে পাই যায় তাৰ কাৰণে সুবিধা হ'ব। গতিকে দেখা যাওক মই কেইটামান সেন্টেন্স ইয়াত মই নোট কৰি ৰাখিছো আগৰ পৰাই। সো বোৰ্ডত দেখা যাওক কি লিখা আছে। फ्रेज all of a sudden এটা শব্দ নহয়, এটা ফ্রেজ। এক কথাত ক'বলৈ গ'লে এটা সেন্টেন্সই all of a sudden হঠাতে বা অকস্মাতে আমি কিছুমান কথা কৈ যাওঁ বা কওঁ, এনেকৈ ব্যৱহাৰ কৰোঁ যে অকস্মাতে তেওঁ সি গম্ভীৰ হৈ উঠিল, অকস্মাতে বা হঠাতে তেওঁ गम्भीर हो उठिल। हाकि धेमाली करा अवस्थात बा भाल आलोचना करि थका अवस्थात मानुजन हठाते गम्भीर हो उठिल। आमी हेतुक इंग्लिशत एनेके कम ही बिकेम सिरियास ऑल ऑफ ए सडन। ही बिकेम सिरियास ऑल ऑफ ए सडन। तार पिছত देखा जाओ एट वान्स माने तत्क्षणात बा लगे लगे बा फटाफट। आमी जाक कওঁ फटाफट इमिडिएट এনেকুৱা ক্ষেত্ৰত আমি যেনেকৈ ডু দ্য ৱৰ্ক ইমিডিয়েট বা ডু দ্য ৱৰ্ক এট ওৱান্স এনেকৈ আমি ইউজ কৰোঁ। ইয়াত লিখা হৈছে এট ওৱান্স, অৰ্থ লিখা হৈছে একেবাৰে বা ফটাফট। মই লিখি ৰাখিছোঁ কিন্তু একচুৱেলি তৎক্ষণাত মানে লগে লগে কৰিব লাগে আৰু তেনেকুৱা ফটাফট আমি সচৰাচৰ এনেই ইউজ কৰোঁ। মই কোৱাটোহে ইউজ কৰি লিখি ৰাখিছোঁ। দেখা যাওক আমি কেতিয়াবা কওঁ যে কোনেও দুটা কাম একেবাৰে কৰিব নোৱাৰে বা একেলগে বা একেবাৰে বা ফটাফট দুটা কাম কোনেও কৰিব নোৱাৰে। নো মেন কেন ডু টু থিংছ এট ওৱান্স। নো মেন কেন ডু টু থিংছ এট ওৱান্স। কোনো মানুহে দুটা কাম একেবাৰে বা একেলগে কৰিব নোৱাৰে। তাৰপিছত তেওঁ একেবাৰে যাবলৈ দৃঢ় প্ৰতিজ্ঞ মানে তেওঁ একেবাৰে যাবগে আৰু ইয়াৰ পৰা। তেনেকুৱা ক্ষেত্ৰত তেওঁ ইয়াত কোৱা হয় ইংলিশত আমি এই কথাটো এনেকৈ ক'ম যে হি ডিটাৰমাইণ্ড টু গো এট ওৱান্স। হি ডিটাৰমাইণ্ড তেওঁ সম্পূৰ্ণ দৃঢ় সংকল্প লৈ লৈছে আৰু হি ডিটাৰমাইণ্ড টু গো এট ওৱান্স তেওঁ একেবাৰে যাবলৈ দৃঢ় প্ৰতিজ্ঞ। তাৰপিছত দেখা যাওক নম্বৰ 3 এট অল বুলি ক'লে আমি মুঠেও বা মুঠেই বা একেবাৰে এট অল সমূলি আমি যাক কওঁ সেই সেন্টেন্স এই ফ্রেজটুক আমি সেন্টেন্সত কেনেকৈ ইউজ কৰিম সেইটো দেখা যাওক। এনেকৈ আমি ইউজ কৰিম তেওঁ মোক মুঠেই ইমপ্ৰেছ নকৰিলে। কিবা এটা ক্ষেত্ৰত কোনোবা দুইজন বন্ধু বান্ধৱীৰ লগত একলগ হ'লে এজন আনজনক কিবা কথা বতৰা পাতি থাকোঁতে এজনে আনজনক যদি কিবা কথাত ইমপ্ৰেছ কৰিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত আমি হয়তো এনেকৈ ইউজ কৰোঁ যে হি ডিড নট ইমপ্ৰেছ মি এট অল। তেওঁ মোক টোটেলি ইমপ্ৰেছ কৰিব নোৱাৰিলে বা নকৰিলে। হি ডিড নট ইমপ্ৰেছ মি এট অল তেওঁ মোক সম্পূৰ্ণই ইমপ্ৰেছ কৰিব নোৱাৰিলে। তাৰপিছত দেখা যাওক আই ডোণ্ট লাইক হিম এট অল। মই তাক সম্পূৰ্ণ টোটেলি ভাল নাপাওঁ। মানে আমি অসমীয়াত কথা পাতি থাকোঁতেও ইংৰাজীবিলাক কৈ থাকোঁ যে মই তাক টোটেলি ভাল নাপাওঁ। টোটেলি মানে হ'ল এট অল। সেই কথাটোৱেই মই তাক একেবাৰে পচন্দ নকৰোঁ। আই ডোণ্ট লাইক হিম এট অল। মই তাক একেবাৰে পচন্দ নকৰোঁ মানে ভাল নাপাওঁ, সি মোক ভাল নালাগে মানে। তাৰপিছত এৱেৰ অফ মানে হ'ল সজাগ সচেতন থকা মানে সেইটোৱে হ'ল এৱেৰ অফ। কিবা এটা বিষয়ৰ প্ৰতি কোনোবা মানুহ সচেতন থাকে বা সজাগ এনেই কোৱা হয় আৰু একচুৱেলি সচেতন কনচিয়াছ যাক কোৱা হয় এৱেৰ অফ। সেই কনচিয়াছ ইংলিছ ছিংগল ৱৰ্ড এটা আছে এইটো ফ্ৰেজত এৱেৰ অফ মানে সচেতন। আৰ ইউ এৱেৰ অফ দ্য টাইম? তুমি সময় সম্পৰ্কে সচেতন নে? আৰ ইউ এৱেৰ অফ দ্য টাইম? তুমি সময় সম্পৰ্কে সচেতন নে? আমি এই কথাটো এনেকৈ ইউজ কৰোঁ তুমি সময় সম্পৰ্কে সচেতন নে? এৱেৰ অফ। আৰ ইউ এৱেৰ অফ দ্য টাইম? তুমি সময় সম্পৰ্কে সচেতন নে? কোনোবা মানুহ মিটিং মাটাঙত আহিব হ'লে
10টা বজাত মিটিং থাকিলে তেওঁ হয়তো 11টা বজাত বা 12টা বজাত আহি উপস্থিত হয় তেওঁক যেনিবা আমি এনেকৈ ক'ম আৰ ইউ এৱেৰ অফ দ্য টাইম তুমি সময় সম্পৰ্কে সজাগ নে বা সচেতন নে আমি বিপদবোৰ সম্পৰ্কে সম্পূৰ্ণ সজাগ বা সচেতন আমি বিপদবোৰ সম্পৰ্কে আমাৰ দৈনন্দিন জীৱনত যিখিনি বিপদ আপদে দেখা দিব পাৰে তেনেকুৱা কিছুমান বিপদৰ সম্পৰ্কে আমি সম্পূৰ্ণ সজাগ উই আৰ ফুল্লি এৱেৰ অফ দ্য ডেঞ্জাৰ্ছ মানে বিপদবোৰ উই আৰ ফুল্লি এৱেৰ অফ দ্য ডেঞ্জাৰ্ছ আমি সম্পূৰ্ণই বিপদবোৰ সম্পৰ্কে সচেতন তাৰপিছত কিপ ইন টাচ উইথ লগত যোগাযোগ ৰখা কাৰোবাৰ লগত কিবা সম্পৰ্কত যোগাযোগ ৰখাটোকে কোৱা হৈছে কিপ ইন টাচ উইথ টাচ ৰখাটো মানে স্পৰ্শ কোৱা হয় ইয়াত যোগাযোগ ৰখা দেখা যাওক ডু ইউ কিপ ইন টাচ উইথ এনি স্কুল বয়েজ তোমাৰ কোনো স্কুলীয়া ল'ৰাৰ লগত সম্পৰ্ক বা যোগাযোগ আছে নেকি ডু ইউ মানে ৰাখিছা নেকি ডু ইউ কিপ ইন টাচ উইথ এনি স্কুল বয়েজ তুমি কোনো স্কুলীয়া ল'ৰাৰ লগত যোগাযোগ ৰাখিছা নেকি এনেকুৱা ক্ষেত্ৰত আমি ইউজ কৰোঁ এনেকৈ যে কিপ ইন টাচ উইথ ডু ইউ কিপ ইন টাচ উইথ এনি স্কুল বয়েজ তুমি কোনোবা স্কুলীয়া ল'ৰাৰ লগত যোগাযোগ ৰাখিছানে তাৰপিছত দেখা যাওক নম্বৰ 6 এট টাইমছ এইটো কোনো সময়ত তেওঁ কোনো সময়ত অবাধ্য হ'ব পাৰে তেওঁ কোনো সময়ত নেখেলে বা তেওঁ কোনো সময়ত মন মাৰি বহি থাকে এনেকুৱা ক্ষেত্ৰত আমি এই এট টাইমছ কথাটো ইউজ কৰিব পাৰোঁ এইটো এটা ফ্ৰেজ হি কেন বি ভেৰি অবষ্টিনেট এট টাইমছ তেওঁ কোনো সময়ত খুব অবাধ্য হ'ব পাৰে হি কেন বি ভেৰি অবষ্টিনেট এট টাইমছ তেওঁ কোনো সময়ত অবাধ্য হ'ব পাৰে চ' ফ্ৰেণ্ডছ আগলৈ আৰু এনেকুৱা ফ্ৰেজেল ভাৰ্ব ইউজ কৰা চেণ্টেন্সবিলাক চাবৰ কাৰণে মই ভাবোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে ক্লাছটো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ